ইউটিউবাৰ ডিম্পু বৰুৱাই কিহৰ বাবে এজন ব্যক্তিক ইমান বেয়াকৈ গালি দিলে সেই ব্যক্তিজনে কি এনেকুৱা ভুল কৰিছিলে যাৰ বাবে ডিম্পু বৰুৱাই নিজেই মেছেজ কৰি সেই ব্যক্তিজনক গালি দিবলৈ বাধ্য হ'ল ইমান ডাঙৰ এজন ইউটিউবাৰে এজন সৰু ক্ৰিয়েটৰক প্ৰাইভেটলি মেছেজ কৰি গালি দিবৰ বাবে কিয় বাধ্য হ'বলগীয়া হ'ল সেই সকলো কথা আপোনালোকে এই ভিডিঅ'টোত গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাওক তাৰ আগতে হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাই আছে গাজা মানুহ ঘটনাৰ আৰম্ভ হৈছিলে কেইদিনমান আগতে যেতিয়া এজন ব্যক্তিয়ে তেখেতৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলত ডিম্পু বৰুৱাৰ এটা পুৰণি ভিডিঅ' আপলোড কৰিছিল সেই পুৰণি ভিডিঅ'টোত ডিম্পু বৰুৱাই মানুহক এইটো বুজাব চেষ্টা কৰিছিল যে কেনেকৈ এজন ব্যক্তিয়ে অকণমান টকা ইনভেষ্ট কৰি সেই টকাৰে বহুখিনি টকা ঘটিব পাৰি প্ৰথমতে চাওক তেখেতে সেই ভিডিঅ'টোত কি বুলি কৈছিলে আপোনাক যদি 5 লাখ টকা দিয়ে আপুনি কি কৰিব সৰকাৰি চাকৰিৰ বাবে দিব কাবাক মন্ত্ৰী বিধায়কক তাতকে আপুনি 5 লাখ টকাটো যদি বেংকত ফিক্স ডিপজিট কৰে তাৰ পৰাই দেখো 20,000 মান টকা আহি থাকিব মাহত সো অলপমান বেলেগকৈ ভাবকচোন বা লাষ্টত মই বাৰু এটা একদম বেয়া এক্সাম্পল দিও সৰি একদমে বেয়া এক্সাম্পল দিও এইটো কোনেও যাতে এইটো এক্সাম্পলক সিৰিয়াসলি নলয় জাস্ট ফালতু মিয়ে কৰিছো মই যে আপুনি পঢ়ি শুনি ইমান টকা খৰচ কৰি 3 লাখ টকাটো গৈছে আপোনাৰ পঢ়া শুনাৰ নামত চাকৰি পোৱাৰ পাৰ্চেন্টেজ কিমান বা চাকৰি পোৱাৰ চান্সৰ পাৰ্চেন্টেজ কিমান নিশ্চয় 5% কাৰণ ইমানটো আপুনি পঢ়া শুনাত ভালো নহয় যদি ভালটো বেলেগ কথা ইমান ভালো নহয় ৰিস্ক লৈ পঢ়ি আছে সো ইমান টকা যদি আপুনি খৰচ কৰে পঢ়া শুনাৰ নামত যদি আপোনাৰ ইচ্ছাও নাই খৰচে নকৰিব ইমান টকা তাতকে 3 লাখ টকাৰ কিবা বেলেগ কৰক না 3 লাখ টকাৰ কিবা জুৱাটোৱা খেলক তাতে দেখো বেছি লাভ হ'ব আপোনাৰ জিকাৰ সৰি একদম বেয়া এক্সাম্পল এটো কেতিয়াও নকৰিব জাস্ট এক্সাম্পল হে দিছো সো যদি পেশন আছে কাম কৰক যদি পেশন নাই কাম নকৰিব তেতিয়া সাকসেস হ'ব এই ভিডিঅ'টো ৰি-আপলোড হোৱাৰ অকণমান পিছতে বহুত বেছি ভাইৰেল হৈ পৰে আৰু যেতিয়া সেই ভিডিঅ'টো ডিম্পু বৰুৱাই দেখা পায় তেতিয়া সেই ব্যক্তিজনক ডিম্পু বৰুৱাই প্ৰাইভেটলি মেছেজ কৰি কি বুলি কৈ চাওক ইমান ডাঙৰ এজন ইউটিউবাৰে এজন সৰু ক্ৰিয়েটৰক নিজৰ পুৰণি ভিডিঅ'টো ৰি-আপলোড কৰাৰ বাবে খং কৰিলে নেকি বাৰু নে তেখেতে নিজৰ পুৰণি ভিডিঅ'সমূহ নিজেই ভাল নাপায় নে তেখেতে সেই ভিডিঅ'টোত কিবা ভুল ইনফৰমেশ্যন দিছিলে যাৰ বাবে তেখেতে এনেকৈ মেছেজ কৰি ডিলিট কৰিব দিবলৈ বাধ্য হ'ল এই গোটেই বিষয়টোক লৈ আপুনি কি ভাবে তলত কমেণ্ট কৰি নিশ্চয় জনাব অসমীয়া ইউটিউবাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আৰু সকলো ধৰণৰ ট্ৰেণ্ডিং আপডেটবোৰ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰক এই চেনেলটো